সকলোকে আজি আমি মাটি ৰুবলৈ যাম। এনেই মোক চাগে সকলোৱেতো পাহৰিয়ে থাকিলে আৰু নাপাহৰিবনো কিয় ন, ভিডিঅ' দিওঁ বছৰেকত এটা। নমস্কাৰ, মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং গাইজ, এয়া মৰ্ণিং ৱাক কৰি আছোঁ দেই। গৰম কেনেকুৱা পাইছে বাৰু? এয়া 5টা বজাই নাই দেখিছেনে? ৰ'দ একেবাৰে খাওঁ খাওঁ মূৰ্তি ধৰি ওলালে। গোটেই দিনটো যিহেতু মাটি ৰুৱা সম্ভৱ নহয়, গতিকে ৰাতিপুৱা অকণমান সোনকালে এয়া মাক পথাৰত থ'বলৈ আহিলোঁ, যিহেতু আমাৰ পথাৰ ভালেখিনি দূৰত। আৰু মই আহিলোঁ ঘৰলৈ, যিহেতু ঘৰত ৰন্ধা বঢ়াকে ধৰি বহুত কামো আছে। আৰু এইফালে আমাৰ ডাকু বাইদেউতো আছেই। কামখিনি সামৰি এয়া আহিলোঁ মাহঁতক ভাত দিবলৈ, আৰু আমিও লগতে খাই লৈছোঁ দেই, কাৰণ ইয়াত খোৱাৰ মজাই বেলেগ। আচলতে ভাত দিবলৈ আমি একেবাৰে পথাৰ নাপালোঁগৈ। আমি মানে ভাত দিবলৈ একেবাৰে পথাৰলৈ গৈছিলোঁ, কিন্তু তাত নাপালোঁগৈয়ে। ৰ'দৰ তাপত থাকিব নোৱাৰি মাহঁত পথাৰৰ পৰা আহি ওচৰৰ খুৰা এজনৰ বহাতে আছিলে। আৰু তাতে ধুনীয়াকৈ সকলোৱে ভাত পানী খাই এয়া আমি পথাৰৰ ফালে আহিছোঁ। আৰু দেখিছেনে, এয়া আমাৰ পথাৰৰ কাষতে আছে কাকডোঙা নৈখন। পানী বাঢ়িও আছে বাৰু। যি নহওক, এতিয়া অকণমান আবেলিও হৈছে আৰু অকণমান আমিও ৰুই যাওঁ বুলি ভাবিলোঁ। খেতিয়কৰ ঘৰৰ ছোৱালী, মাটি নুৰুলে কেনেকৈ হ'ব নহয় জানো? বৰকৈ পথাৰলৈ ওলোৱা নহয় যদিও ৰোৱা তোলা কিন্তু তেজত আছে। এটা কথা কওঁ, আপোনালোকে ভাবিবও পাৰে মই ভিডিঅ' বনাব গৈছোঁ নে ৰুবলৈ গৈছোঁ। কিন্তু এই ফটো ভিডিঅ' এইবিলাকৰ এটা খুব ধুনীয়া সুবিধা আছে। ধুনীয়া সময়বোৰ ধুনীয়াকৈ সাঁচি ৰাখিব পাৰি। এইফালে আমাৰ পোৱালি একেবাৰে পথাৰত নামিবলৈ পাই কিমান ফূৰ্তি দেখিছেনে? বোকাত একেবাৰে যাবই পৰা নাই, কিন্তু গৈহে এৰিছে মানে। ৰাতিপুৱাৰ পৰা সুধি মোক পগলা কৰি দিছে, পি কেতিয়া যাবা। আৰু অৱশেষত এয়া আমি পালোঁহি। এতিয়া পিছে ককাকক ৰক্ষা দিয়া নাই, কঠীয়া ৰুবলৈ শিকাই দিব লাগে। আৰু শিকিহে এৰিলে জানেনে? আৰু ৰ'দটো কমিলে যিহেতু এতিয়া আমি সকলোৱে ৰুলেহে শেষ হ'বগৈ নহয় জানো? আৰু মোবাইলটোতো এয়া বোকাত পৰাৰ ভয়টো আছেই। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, পিছৰখিনি নেদেখাওঁ আৰু। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ।